নমস্কাৰ মোৰ নাম ওয়াসিম হক মোক জানা আৰু মোৰ লগত আছে ৰিয়ান হক ৰিয়ান হক তোমালকে চিনি পাৱা চাগে গৈছিলে মৰা বজাৰলৈ এদিন ক্লাছ 1 ত পঢ়ে গতিকে আজি আমি কি কৰিম আজি আমি সনিক পাই বনাম সনিক পাই এটা শিকিছা না সনিক পাই তাত মিউজিক বনাব পাৰি যে আজি আমি কি মিউজিক বজাম আমি সিনেমা তোমালকে কেতিয়াবা দেখা না সিনেমা বা টিভিত চালে স্পেশাল এফেক্ট বুলি কয় স্পেশাল এফেক্ট মানে পিছফালে ধৰা সাসপেন্স হৈছে কিবা এটা হৈছে তেনেকুৱা ধৰণৰ সাউন্ডবোৰ হৈ যায় নহলে ধৰা ধুমুহাৰ নিখা কৰবা দূৰৈত ফেসাই মাতিছে তেনেকুৱা সাউন্ডবোৰ আহে যে আৰু এটা আমি কৰিম ধৰা তাৰ পিছত ভূতৰ বেলৰ নিচিনা শব্দ হ'ব ভয় খুৱাই দিম টক 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 হা ঠিক আছে আমি এটা কৰো Are you ready Rian? Yeah. Okay, আমি এটা কৰিম হা ৰিয়ান আৰু মই আমি দেখাম এটা তোমালোকে সনিক পাই কৰিবা গতিকে সনিক পাইটো তোমালোকৰ প্ৰগ্ৰামবোৰ আছে ইনষ্টল আছে মই এইটো সনিক পাই বুলি টাইপ মাৰি এইটো সনিক পাইটো আছে তোমালোকৰ উইন্ডোজটোত অলপ বেলেগ বেলেগ হ'ব তেনেকৈ সনিক পাইটো আৰম্ভ কৰি দিবা এয়া সনিক পাইটো আৰম্ভ হ'ব টিক 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 সময় লৈছে এয়া সনিক পাইটো অলপ টানি দিছো ডাঙৰ কৰি দিবলৈ এতিয়া আমি প্ৰথমতে কি কৰিম সাসপেন্স হা এতিয়ানি এটো তোমাৰ এতিয়া যিকোনো প্ৰগ্ৰাম কৰা তাত এনেকে লিখি দিলে এটো কোড মানে মানুহে গম পাব কি ক'ব কৈছে এটো এনি সাসপেন্স বুলি লিখি দিছো হা আমি সাসপেন্স বনাম এটা সাসপেন্স বনাবলে প্ৰথমতে আমি কি কৰিব লাগিব স্যাম্পল এটা ল'ব লাগিব স্যাম্পল I did not go haunted bell. First is suspense. Huh? Suspense. And এটা Lunai Bukise. Suspense. MB Coir. MB. One is haunted bell. I love haunted bell. Coir. It MB. Etu tumalke enake koriba. It sound ki baje? Yeah. Isn't sound to provide this. Haunted bell. Do one by one. তাৰপিছত আমি ৰেট টু কি ৰেটেড হৈছে এটো চেঞ্জ কৰি দিম হা তো সৰসন লাহে লাহে কৰি চাও ৰেট এনেকে ৰেট টু কৰি দিয়া 0.3 হা কি হয় চাও শুনিছা এতিয়া আমি কি কৰিম ৰেট টু আৰু বঢ়াই দিও 3 কৰি দিছো Wow. 2 কৰি দিছো এতিয়া আমি এটো কি কৰিম এটো গোটে এটা লুপত ভৰাই থাকিম হা আগতে কৰিছিলো না তেনেকে এটা লুপত দি দিম তাৰমানে আমি 4 বাৰ এটোক আমি ঘূৰাই থাকিম 4 times do তাৰ পিছত অলপমান হুৱাই দিম তা স্লিপ অলপমান ৰখিব তা মানে ধৰা 0.5 স্লিপ কৰিব তাৰ পিছত এন কৰি দিছো চলাই সাউন্ড 4 বাৰ হৈছে না তাৰপিছত ৰেটটো অকণ বনা তোমালোকে বেলেগ বেলেগ কৰি চাবা মই ৰেটটো অলপ বেলেগ কৰি চাইছো ভয় খাম 200 দেখিলা ঠিক আছে তাৰপিছত এতিয়া আমি কি কৰিম নেক্সট টু haunted bell ভূতৰ ঘণ্টা ভূতে কেনেকে ঘণ্টা বজাব টিলিঙা বজাব haunted bell haunted bell বুলি লিখি দিম আমি কি কৰিম haunted bell আমি ভূতৰ ঘণ্টা বুলি লিখো ভূতৰ টিলিঙা The haunted bell in Hindi. Yeah, in Assamese.
ভূতৰ টিলিঙা এতিয়া আমি ভূতৰ টিলিঙা বজাম এতিয়া আমি তাত কি কৰিব লাগিব এনেকৈ চেম্পল এটা আনিব লাগিব চেম্পল কলন এতিয়া কোনটো চেম্পল ল'ব লাগিব পাৰ্ক বেল পাৰ্ক underscore বেল এইটো চলাই চাওঁ কেনেকুৱা শব্দ কৰে এতিয়া ৰেটটো বদলাই দিম হা এতিয়া ৰেটটো বদলাই চাওঁ ৰেট তোমালোকে বেলেগ বেলেগ কৰি চাবা আমি এনে 2 দি চাইছোঁ তাৰপিছত মাইনাছলৈ লৈ আনিব পাৰোঁ আৰু কম বেলেগ এটা কৰি চাওঁ -1 এতিয়া আমি কি কৰিম ৰেটটো আমি যিখিনি কৰি দিম ৰেণ্ডম কৰি দিম হা এইটো ৰেণ্ডম বুলি কয় আমি ৰেণ্ডম কৰিবলৈ আমি কি কৰিব লাগিব r এনেকে টাইপ কৰি দিম ৰেণ্ডম কৰি দিছোঁ ৰেণ্ডম মানে কি যিকোনো হ'ব পাৰে যিকোনো হ'ব পাৰে ৰেণ্ডম ধৰা -1.5 ৰ পৰা 1.5 ৰ ভিতৰত যিকোনো হ'ব পাৰে এপ্টিটিউডটো নিদিওঁ এইটো তাৰপিছত এইটো আমি কণ্টিনিউৱাছ ঘূৰাই থাকিম হা এইটো চাওঁ কি হয় প্ৰথমতে এতিয়া আমি এইটো কণ্টিনিউৱাছ ঘূৰাই থাকিলে কি হয় কণ্টিনিউৱাছ চলাই থাকিম মানে লুপটো তোমালোকে স্ক্ৰেটছত দাঙি দিছিলা নহয় লুপ এটা ভৰাই দিম হা লুপ কম্পিউটাৰত এইটো লুপটো জানা নহয় এনেকৈ লুপ হ'লে একেটা কামকে বাৰে প্ৰতি কৰি থাকিব লুপ ডু তাৰপিছত অলপমান এবাৰ কৰাৰ পিছত অলপমান ৰখাই দিম সেইকাৰণে ধৰা স্লিপ কৰাই দিছোঁ স্লিপটো আকৌ ৰেণ্ডম কৰাই দিম ৰেণ্ডম তাৰমানে যিকোনো হ'ব পাৰে 0.1 ৰ পৰা 2 ৰ ভিতৰত আমি হোৱাই দিম তাৰপিছত এইটো আমি এণ্ড কৰি দিওঁ এতিয়া চোৱা কি হ'ল লুপ মানে অবিৰামভাৱে চলি থাকিব কম্পিউটাৰ জানা নহয় অবিৰামভাৱে চলি থাকিব লুপ ডু তাৰপিছত এইটো চলিব ভূতৰ সময়টো আৰু তাৰ ৰেটটো যিকোনো হ'ব পাৰে 1.5 ৰ পৰা -1.5 ৰ পৰা 1.5 ৰ ভিতৰত তাৰ পৰা আকৌ এইটো শুব যিকোনো হ'ব পাৰে তাৰপিছত এইটো Rian, are you afraid to run this? No. We should run it. Okay, should we run it? Yeah. আমি চলাওঁ এতিয়া চলাওঁ কেনেকুৱা ভূতৰ টিলিঙাটো বাজিব ষ্টপ কৰাই দিছোঁ ইয়াত কৰিবা ষ্টপ হৈ যাব হা এইটো হ'ল ভূতৰ টিলিঙা বুজিলা এতিয়া তোমালোকে বেলেগ বেলেগ কৰি চাবা তাৰপিছত আমি এতিয়া কি কৰিম আৰু এটা কৰিম হা ষ্টৰ্মি নাইট ধুমুহাৰ নিশা স্পেচিয়েল এফেক্ট আমি এতিয়া লিখিম ধুমুহাৰ নিশা What does that? ধুমুহাৰ নিশা What did that mean? Stormy night তেতিয়া আমি ইয়াত চেম্পলটো কি কৰিবা এমবি এমবি I'll get £2 in the end. So এইটো চলাই চাওঁ শুনি থাকিব ৰিয়ান I'll get £2 in the end. Okay. Yay. Hiya. শুনিছা এতিয়া আমি ৰেটটো বদলাই দিম
চবতে যেনেকৈ ৰেটটো বদলাইছে ৰেটটো বদলাই চাওঁ ৰেট 3.1 যিকোনো দিব পৰা মই 3.3 দিছোঁ আৰু এটা লগত লগাই দিব পাৰোঁ আৰু এটা আৰু অলপ বেলেগ কৰি দিম আৰু এটা চেম্পল লগাই দিছোঁ চেম্পল মিছ স্ক্ৰো ধুমুহাৰ নিশা কাউৰীৰ মাত 10 minutes তাৰপিছত এইটো আমি কি কৰিম কৰাই থাকিম অবিৰাম এটা লুপত ভৰাই দিওঁ হা এইটো কাউৰীৰ মাতটো আমি অবিৰাম ভৰাই দিওঁ এইখিনি অবিৰাম মানে 4বাৰ কৰাই দিম টাইমছ ডু এইটো জানা নহয় অবিৰামত অলপমান হোৱাই দিছোঁ তাৰপিছত স্লিপ 1 তাৰপিছত আমি এইটো এণ্ড কৰি দিম এতিয়া চলাইছোঁ ধুমুহাৰ নিশা তাৰপিছত আমি কি কৰিম এইটো ৰেণ্ডম কৰি দিওঁ ৰ'বা স্লিপটো ৰেণ্ডম কিবা এটা Oh my gosh, really good. কাউৰীৰ মাত অ'কে তাৰপিছত এপ্টিটিউড তোমালোকে জানা না এপ্টিটিউড মানে এম্প্লিটিউড মানে কি হয় ৱেভটো যে আহে এনেকৈ ৱেভটো শব্দৰ ঢৌটো আমি বঢ়াই দিব পাৰোঁ এপ্লিটিউড এনেকৈ আৰু বঢ়াই দিম হা শব্দৰ ঢৌটো বঢ়াই দিছোঁ এতিয়া ইয়াতে শব্দৰ ঢৌটো অলপ বঢ়াই দিওঁ এম্প কমাই দিছোঁ 0.2 কৰি চাওঁ হা কি হয় চাওঁ ধুমুহাৰ নিশা এইটো আমি বদলাই চাব পৰা পুৰা বদলাই চোৱা এইটো 5 কৰি চাওঁ এতিয়া বুজিলা ধুমুহাৰ নিশাটো কেনেকৈ বনালোঁ চেম্পলটো ল'লোঁ এম্বিউইছ তাৰ ৰেটটো 0.3 কৰি দিলোঁ তাৰ পৰা এইখিনি কাউৰীৰ মাতটো আমি অবিৰামভাৱে ভৰাই দিলোঁ এতিয়া তোমালোকে কৰি চাবা এই তিনিটা ধুমুহাৰ নিশা ভূতৰ টিলিঙা আৰু ৰহস্যময় প্ৰথমটো কি আছিলে ছাছপেন্স ৰহস্যময় গতিকে এইটো চিনেমাত স্পেচিয়েল এফেক্ট দিবলৈ বা তোমালোকে বেলেগ বেলেগ কৰি চোৱা হা ঠিক আছে থৈছোঁ যোৱাৰ আগতে আমি কি কৰোঁ সদায় এটা বেল এটা বজাই দিওঁ আৰু বেলটো আমি চবে মনে মনে শুনো ৰিয়ান ক্লাছ 1ত পঢ়ে প্ৰথমমান শ্ৰেণীত আৰু আমি এতিয়া এটা বেলটো বজাম হা Don't forget to subscribe. ছাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটো কৈছে ছাবস্ক্ৰাইব কৰিবলৈ আমি বেলটো বজাম হা 3বাৰ একদম সাইলেন্টলি Don't say. And don't forget to like the video. And comment down below. ঠিক আছে নমস্কাৰ ৰিয়ান do you want to say something Bye-bye. Bye bye See you next day.